নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ভিডিঅ'টোত আপোনালোকক কম আপোনালোকে কেনেদৰে নিজৰ ফেচবুক ষ্টেটাছ বা যিকোনো আপডেট আপোনালোকে নিজেই দিয়া হওক বা আনৰ পৰা শ্বেয়াৰ কৰা হওক, আপোনাৰ পৰা কোনে কোনে শ্বেয়াৰ কৰিলে আপোনালোকে কেনেদৰে জানিব। তাৰ কাৰণে যদি আপোনালোকে নিজৰ ফেচবুক এপটো খোলে তেতিয়াহ'লে তাত কোনো ধৰণৰ অপচন নাথাকে। শ্বেয়াৰ অপচনটো থাকে যদিও আপোনালোকৰ পৰা কোনে কোনে শ্বেয়াৰ কৰিলে তাক চাব পৰা কোনো অপচন নাথাকে। গতিকে তাৰ কাৰণে আমি বেলেগ পদ্ধতিৰে চাব লাগিব। সেয়েহে আজি মই এই ভিডিঅ'টো আপোনালোকক কম আপোনালোকে কেনেদৰে তাক চাব পাৰিব। গতিকে বলক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে আপোনালোকে প্ৰথমতে নিজৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। যিকোনো এটা ব্ৰাউজাৰ অপেন কৰাৰ পিছত এতিয়া মই মোৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰ অপেন কৰি লৈছোঁ আৰু তাত আপোনালোকে চাৰ্চ কৰিব লাগিব facebook.com বা www.facebook.com। এতিয়া মই ইয়াত www.facebook.com চাৰ্চ কৰি ল'লোঁ আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ আগত আপোনালোকে যদি আগতে কেতিয়াবা লগ ইন কৰিছিলে ফেচবুকৰ তেতিয়াহ'লে আপোনালোকৰ আগত এনেধৰণে ওলাব আৰু এনেধৰণে যদি নোলায় তেতিয়াহ'লে আপোনালোকৰ আগত লগ ইন আহিব। আপোনালোকে তাত লগ ইন কৰি পেলাই নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাইও আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু এতিয়া মই মোৰ নিজৰ একাউণ্টত ক্লিক কৰিম আৰু এতিয়া ক্লিক কৰাৰ পিছত মোৰ ইয়াত পাছৱৰ্ড দিবলৈ আহিব আৰু এতিয়া মই বৰ্তমান মোৰ পাছৱৰ্ডটো দি ল'লোঁ আৰু পাছৱৰ্ডটো দিয়াৰ পিছত মই লগ ইন কৰিম ইয়াত। আৰু আচলতে যেনেদৰে সাধাৰণভাৱে আপোনালোকে ব্ৰাউজাৰত ফেচবুক লগ ইন কৰে তেনেদৰে কৰিলেই হ'ব আৰু তাৰপিছত ইয়াত পাছৱৰ্ড ছেভ বা নট ছেভৰ অপশ্যন ওলাব আৰু অসমীয়াত ওলাইছে। মই ইয়াত এতিয়া নহয় ক্লিক কৰিম আৰু তাৰপিছত আপোনালোকৰ আগত এনেদৰে আহিব আৰু এনেদৰে অহাৰ পিছত এতিয়াও আপোনালোকৰ আগত শ্বেয়াৰ অপশ্যনটো অহা নাই। শ্বেয়াৰ অপশ্যনটো আছে কিন্তু আপোনালোকৰ কোনে শ্বেয়াৰ কৰিলে তাক চাব পৰা অপশ্যনটো নাই। গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ওপৰত থকা 3 ডটত আপোনালোকে যাব লাগিব আৰু তাত আপোনালোকে ডেস্কটপ ছাইট অন কৰিব লাগিব। আৰু এতিয়া ময়ো মোৰ ইয়াত ডেস্কটপ ছাইটটো অন কৰি ল'লোঁ আৰু ডেস্কটপ ছাইটটো অন কৰাৰ পিছত আপোনালোকৰ আগত এনেদৰে আহিব, অলপ বেলেগকৈ আহিব আৰু তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পিছতে আপোনালোকৰ মেইন কামটো আৰু আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ ওপৰত যোনটো লিংক আছে সেই লিংকটোত আপোনালোকে অলপ এডিট কৰিব লাগিব। আপোনালোকৰ এম ডটৰ ঠাইত আপোনালোকে www.w বুলি আকৌ আপোনালোকে ৰাইট কৰিব লাগিব, মানে আকৌ এবাৰ লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ অপশ্যন আহিব। এতিয়া ডেস্কটপ ছাইটত আপোনালোকে কম্পিউটাৰত খোলা টাইপ হৈ আছে আৰু তাৰপিছত আপোনালোকে ওপৰৰ 3 ডটত ক্লিক কৰি আপোনালোকে নিজৰ প্ৰফাইলটোলৈ যাব পাৰে। এতিয়া চাওক মোৰ ইয়াত প্ৰফাইলত ইমানবোৰ পোষ্ট আছে আজিৰ দিনটোত শ্বেয়াৰ কৰা বা মোক টেগ কৰা যিমানখিনি পোষ্ট আছে ইয়াত ওলাই গৈছে আৰু ইয়াত আপোনালোকৰ তলত মোৰ এই পোষ্টটো দেখিবলৈ পাইছে। ইয়াত মোৰ 3টা শ্বেয়াৰ আছে, তলৰ মোৰ ইয়াত 3টা শ্বেয়াৰ আছে। এতিয়া এই পোষ্টটোত মই চাম মোৰ পৰা কোনে কোনে শ্বেয়াৰ কৰিলে। ছাইডত 3টা ভাগ বতৰা বুলি য'ত লিখা আছে তাত ক্লিক কৰাৰ লগে লগে ওলাই আহিলে মোৰ পৰা কোনে কোনে শ্বেয়াৰ কৰিছিলে। 3জনী ছোৱালীয়ে মোৰ ইয়াৰ পৰা শ্বেয়াৰ কৰিছে, ইয়াত ওলাই আহিলে। আৰু আপোনালোকে এনেদৰে নিজৰ ষ্টেটাছ বা আপডেট কোনে কোনে শ্বেয়াৰ কৰিলে সেইটো চাব পাৰে। আৰু আপোনালোকৰ ইয়াৰ পৰা লগ আউট কৰিবৰ কাৰণে আপোনালোকে অন্য বেলেগ একো কৰিব নালাগে। আপোনালোকৰ মেইন যোনটো ডেস্কটপ ছাইট থাকে ডেস্কটপ ছাইটটোত আপোনালোকে ডেস্কটপ ছাইটটো অফ কৰিব আৰু আগৰ স্ক্ৰীনখনলৈ ঘূৰি যাব আৰু আগৰ স্ক্ৰীনখনলৈ ঘূৰি যোৱাৰ পিছত আপোনালোকৰ তলত অপশ্যন থাকে লগ আউটৰ আৰু লগ আউটটো আপোনালোকে তেনেদৰে কৰিব পাৰে। পাছৱৰ্ড ছেভ বা নকৰি পেলাই আপোনালোকে নিজেই লগ আউট কৰিব পাৰে।